বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষণ পাৰ্বত্য জিলাখনত 3 প্ৰাৰ্থীৰ নাম নাকচ জমা দিয়া নথি সম্পূৰ্ণ নোহোৱাত মনোনয়ন নাকচ 20 নং বৈঠালাংছ বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল 11 গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত নাকচ এজন প্ৰাৰ্থীৰ নাম প্ৰাৰ্থীগৰাকীৰ নাম প্ৰবীণ হানছে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণীতি মুংপি এতিয়া পাইছো প্ৰথমটো খবৰলৈ আগন্তুক বিধানসভা সমষ্টিৰ বাবে আজি আছে প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষাৰ দিন পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ মুঠ 4টা বিধানসভা আসনৰ বাবে 36 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিছে ইয়াৰ ইতিমধ্যে জমা দিয়া 3 প্ৰাৰ্থীৰ নথি পূৰ্ণাংগ নোহোৱাত নাকচ হয় মনোনয়ন পত্ৰ জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষণত আজি নাকচ হয় 3 প্ৰাৰ্থীৰ নাম নাকচ 3 প্ৰাৰ্থীৰ ক্ৰমে ডিফু বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দিয়া বিদা সিং ৰংপি জেডিইউৰ পৰা মনোনয়ন জমা দিয়া ডিমি হানচেপি আৰু পশ্চিম কাৰ্বি আংলঙৰ একমাত্ৰ বৈঠালাংছৰ বিধানসভা সমষ্টিৰ বাবে মনোনয়ন জমা দিয়া আৰএইচএছপি প্ৰবীণ হানচে উল্লেখ্য এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে জিলাখনৰ সৰ্বমুঠ 36 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন জমা দিছিল নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পুন প্ৰথমবাৰৰ বাবে পাৰ্বত্য জিলাৰ নিৰ্বাচনী পথাৰত আত্মপ্ৰকাশ কৰা ৰাষ্ট্ৰীয় হীন সমাজৰ প্ৰাৰ্থী প্ৰবীণ হানছেৰ মনোনয়ন পত্ৰ নাকচ হৈছে পাৰ্বত্য জিলাৰ নিৰ্বাচনী পথাৰত পুন প্ৰথমবাৰৰ বাবে এবাৰ আত্মপ্ৰকাশ কৰা ৰাষ্ট্ৰীয় হীন সমাজৰ প্ৰাৰ্থী প্ৰবীণ হানছে নাকচ হৈছে মনোনয়ন পত্ৰ উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্ৰ 20 নং বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল সৰ্বমুঠ 10 গৰাকী প্ৰাৰ্থীয়ে সম্প্ৰতি ৰাষ্ট্ৰীয় হীন সমাজৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ হোৱাত ভিন্ন দলৰ 9 গৰাকী প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা একমাত্ৰ বিধানসভা সমষ্টিখনৰ পৰা কোনে জিকে অথবা কোনে হাৰে আগন্তুক 2 মেতহে জানিব পৰা যাব পথাৰলাংছৰ পৰা জাছনী ৰিপৰ্ট কাট নিউজ হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে দৰসিং ৰংহাঙে প্ৰাৰ্থীত্বৰ টিকট লাভ কৰি মনোনয়ন পত্ৰ দাখিলৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগ তুলিছে বিজেপি কৰ্মকৰ্তাই নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগ তুলিছে মহামায়া পৰিষদ এলেকাৰ ভিন্ন স্থানত মহামায়া পৰিষদ এলেকাত গাঁৱে গাঁৱে ভোটৰ জুলুঙা লৈ বিজেপি কৰ্মকৰ্তা নামি পৰিছে প্ৰচাৰ অভিযানত প্ৰাৰ্থী দৰসিং ৰংহাঙক যিকোনো প্ৰকাৰে জয়ী কৰি তুলিবলৈ সৰ্বোচ্চ প্ৰকাৰ প্ৰয়াস ইতিমধ্যে আৰম্ভ কৰি দিছে ভিতৰুৱা গাঁওসমূহত সভা সমিতি পাতি আনফালে পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণে এই ক্ষেত্ৰত নিজে আগৰনুৱা হৈ সমষ্টিটোৰ বিৰৱাৰ অঞ্চলত অনুষ্ঠিত কৰে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা নিৰ্বাচনী বুৱাই দিছে সভাত এটাৰ পিছত এটা প্ৰতিশ্ৰুতিৰ বন্যা তথা দলীয় গুণগান ইফালে এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ডগমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন তেৰণ মহামায়া মণ্ডল কমিটিৰ সম্পাদক বাবু টিছকে ধৰি অঞ্চলটোৰ বিজেপি দলৰ বহু গণ্যমান্য নেতা তথা কৰ্মকৰ্তাই ডগমকাৰ পৰা জেমছ মেলিকৰ ৰিপৰ্ট কাট নিউজ দেওপানীৰ সমষ্টিৰ অন্তৰ্গত লাংনিউজা ক্ষেত্ৰত 50খন গাঁৱৰ গাঁওবুঢ়া আৰু গাঁওবুঢ়ানীসকলে মিলি লৈ মিলিত হয় এক প্ৰীতিভোজত নিসন্দেহে এয়া ৰঙাচাৰ আমে কেৱল এক প্ৰীতিভোজ নহয় অন্তৰ্নিহিত লক্ষ্য বহৰ আৰু গুৰুত্বপূৰ্ণ আগন্তুক বিধানসভা নিৰ্বাচন নিশ্চয় কাষ চাপি অহাৰ সময়ত 50খন ৰাইজৰ গাঁওবুঢ়াসকলৰ মিলিত হোৱা কথাক লৈ এই প্ৰীতিভোজে যথেষ্ট তাপ পৰ্যবেক্ষণ কৰিছে প্ৰীতিভোজৰ মাজতে অনুষ্ঠিত বৈঠকত বিভিন্ন বিষয়ৰ ওপৰত আলাপ আলোচনা কৰা হয় আনহাতে সাংবাদিকৰ আগত ৰঙাচাৰ আমেয়ে মতামত ব্যক্ত কৰে যে কাৰ্বি আংলং জিলাৰ দৰে জ্যেষ্ঠ অনুসূচী এলেকাত পৰিষদৰ নিৰ্বাচনী তালিকাৰ পৰা অজনজাতীয় লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাগে ইয়াৰ অন্যথা তীব্ৰ সংগ্ৰামত জপিয়াই পৰিব আমে কৰ্মকৰ্তাসকলে mate deupani karbi rongsa habara melong stamini tum bangso asai dengponlo atheke bangso asai ke dengpon bangke ilitum ahavar mate ilitum apirthelong ke bangilang apor kaprek pen akesu ke boita dokok thai lasi ilitum karbita si khekang thim mate ilitum methang jutang kado bi dopet lasi labangso puthak ilitum ansose mo akenang sodalong ilitum khek pangrum labanga kenang sot pumathat ponsi nili bangso a program mate bangso ame bang nili tum kedeng ponlo porbar cho asai deng policy central committee pen pinidak keng ponlo asini tum bangso amai pen same rong sara phan matang te khe phan longria phan kichai komi phan matang te kai ke insam jin pen la pen kaching thur awar saya phan pu ni tum kan thom su se pen ang chi song bomlo traditional village council la pen
bangso phan patat electoral la puthak katisong de tum non puta sang selang apen chunchetik de tum sangse lapen ke badus tame badua songs tame jong sila so puthak long nang chirap nang kitudun pute alang tum hanta suri ka dom paji poni lapen ge sarkar sor tame non charibon tumas council sor tame ami thang tum asai kideng pon claim pipo na claim pipo cipuyo ni pet patang po asai si tame lang tum cicang lo rada thengno lang tum jong si bangso puthak lam chak pen claim credet lo te hitung kar birok sar mai ke asosiasi katisong tipang dai pon ti rong long tame sik kidang pon bom lo lapen ke ibang bilang sai doan tame itu katisik ti ong lo bosi Bukazana pra Bisnu Lekha report Card News সময় হৈছে সুম্বাই নিজিক বিৰতি isi berta kime nangli tum keton kilang abang phu kiri ka siksak mate katura doma do pulotangte mathanangi nangli tum joy ki pen keton kilang abang phu long ikji lake Kirby Security Services Private Limited along lasi humre ignon adim lake TV center do lasi kachini thuli thoje phan la ber ki pia number long humre ignon Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Kirby Security Services Private Limited, an ISO certified company since 2021. Office Difu Kirby Anglong near TV Center. For more information, contact bmolkilling 9390632243 or you can mail at bmolkilling7@gmail.com. Oik sabun penjang tu nang pitha Karena bordo jima Abe ik tetni Oik light abordo ik jima Kako iskola bega son long ik jima Ola bang abe dat jibon ni nang linai polote hithian dan nang kok jibon Ai tema hithian ke dam jita ka helo bhara le ador ke sono nante E oi Pila oi Konat akola da long lorong khelana long ajata hormuta kelong lap jike Bye oi Inje Pangchu Enterprise dak rong khilana hithi aro se dolomati oi nang ta kya jale nang chi sita long epo Kalang lo nang litum ladak he malong ki nang sot or mu pen ching lo kitab buhi gift items electrical item kitchenware ason hormu ata long ponji Kasi humrik non MS Pangchu Stationery pen non puthor akimi kangpu pontu jet Pangchu Enterprise akulat Difu Manja Road Rongkhilan lapen Jorsong Road Difu বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম নাগালেণ্ড সীমান্তৰ খটখটি নিয়মীয়া তালাচীত জব্দ 6 লাখ টকাৰ ব্ৰাউন চুগাৰ লগত জব্দ 2 লাখ নগদ টকা এই সংক্ৰান্ত বুকাজন আৰক্ষীৰ হাতত আটক 2 ব্যক্তি পুনৰ চাবোনৰ বাকচত জব্দ নিচাযুক্ত সামগ্ৰী 12টাকৈ চাবোনৰ বাকচত প্ৰায় 148 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে খটখটিৰ আৰক্ষীয়ে মহিলা এগৰাকীয়ে ৰঞ্জিত গগৈ নামৰ লোকজনক দিবলৈ আহিছিল সামগ্ৰীখিনি আনহাতে দ্ৰুত ড্ৰাগ সৰবৰাহকাৰী ৰঞ্জিত গগৈৰ পৰা 1 লাখ টকাৰ লগতে AS 05O0482 নম্বৰ যুক্ত এখন স্কুটি জব্দ কৰে খটখটিৰ আৰক্ষীয়ে ড্ৰাগ সৰবৰাহকাৰী ৰঞ্জিত গগৈৰ লগতে মহিলা গৰাকীকো আটক কৰে আমাৰ নিয়মীয়া হিচাপত যোনটো UBC এজন ডিপ্লয় কৰা আছিল আসাম নাগালেণ্ড বৰ্ডাৰত তেখেতে থালাচি তেনেকুৱা এজন মানে মহিলাই এটা বেগ লৈ আনা দেখা পাইছিল আৰু এই বেগখন মানে তেখেতে লগত আমাৰ যোনটো মহিলা আৰক্ষী আছিল তেখেতক লৈ পিনি যেতিয়া হুটফুচ কৰিছিল যে বেগত কিবা আছে নেকি তেতিয়া তাই মানে ক'বলৈ নাকচ কৰিছিল সেইমতে আমাক জনাই কিবা সন্দেহ বস্তু থাকিব পাৰে বুলি তেতিয়া মই আৰু SDPO স্যাৰ একেলগে আমি গৈ পিনি আমি মহিলা আৰক্ষীৰ সহায়ত এই মহিলা বেগখন আমি চেক কৰোঁতে আমি 12টা চাবোনৰ বক্স
তাতে কণ্টেইনিং আপোনাৰ ব্ৰাউন কালাৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ ওপৰতেও তেখেতৰ ভিত্তিত আমি আৰু এজন ইনভলভ থকা এজন ল'ৰা, তাৰ নাম ৰঞ্জিত গগৈ, তেখেতক আমি কৰায়ত্ব কৰিব পাৰিছোঁ আৰু তেখেতৰ পৰা আমি 1 লাখ টকা জব্দ কৰিব সক্ষম হৈছোঁ। বৰ্তমান মহিলাই ৰঞ্জিত গগৈক চমজাই দিয়া কথা আছিলে আৰু ৰঞ্জিত গগৈয়ে কোৱা মতে তেখেতে আৰু বস্তুটো আমাৰ অসমৰ বিভিন্ন জেগাত পঠোৱাৰ তেখেতৰ উদ্দেশ্য আছিল। বৰ্তমান আমি এজন মহিলা আৰু এজন ল'ৰা ৰঞ্জিত গগৈ তেখেতক আমি কৰায়ত্ব কৰিছোঁ আৰু বাকী আমি সোধ-পোছ কৰি থাকিম আৰু যদি কোনোবা যদি ইনভলভমেণ্ট পায় আমি ভৱিষ্যতত আমি ধৰিবলৈ আৰু চেষ্টা কৰিম। টোটেল 148 গ্ৰাম আমি চিজ কৰিব সক্ষম কৰিছোঁ। আনুমানিক তেনেকুৱা দামবিলাক ভেৰিয়েবল হৈ থাকে বুলি কৈছে, কিন্তু যোন মানুহে কিনি আনিছিলে মহিলাগৰাকী তেখেতে কৈছে পাৰ চাবোন বক্স 50 টকাকৈ, তাৰমানে টোটেল আপোনাৰ 6 লাখ টকাৰ সামগ্ৰী আছে। অৰুণ নেকলেৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথঙত গাড়ী চালক সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। ধাৰাবাহিক বৰষুণতে পথৰ মাজত ভৰি পৰে পানী। পথৰ মাজত দহখাৱৈ কাষৰ পাহাৰ অংশৰ পৰা পানী বৈ সৰু সুৰা উপনৈৰ সৃষ্টি হয় আৰু এক অৱৰ্ণনীয় পথেৰে যিকোনো মুহূৰ্তত ভয়ানক পথ দুৰ্ঘটনাৰ আশংকালৈ গাড়ী চলাই যাবলগীয়া হয় চালকসকল। এনে পৰিস্থিতিত হাতত সাৱটি বহি নাথাকি গুদাৰ লৈ পথ মেৰামতিত লাগিল গাড়ী চালক সন্থাৰ। চাওক এই প্ৰতিবেদন। চাওক এই দৃশ্য। কাষৰে পাহাৰৰ কাংশ মাটি কাটি পথ ৰখাৰ সদৃশ অংশত মাটিৰে পূৰ্ণ কৰিছে। লক্ষণীয় যে নেৰানেপেৰা মুখৰদাৰ বৰষুণ পাহাৰ কটা অংশৰ পৰাই পুনৰ কোমৰ মাটি বৰষুণৰ পানীৰে মিহলি বৈ আহি যাতায়াতত ব্যাঘাত জনাব। যদিও দূৰৰ পৰা মাটি কঢ়িয়াই আনি পেলাব পৰা ব্যৱস্থাও নাই। কাৰ্বি স্বায়ত্ত পৰিষদ অধীনস্থ বিয়াগুম গড় কাপ্তানি বিভাগ থাকোঁতে মেৰামতিৰ বাবে কোনো গুৰুত্ব নোলোৱাত এইদৰে অস্থায়ী পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছে গাড়ী চালক সন্থাই। আনহাতে জিলা গড় কাপ্তানি বিভাগৰ জৰিয়তে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰি স্থায়ী সমাধান কেতিয়া কৰিব তাকে লৈ আগ্ৰহেৰে বাট চাই আছে স্থানীয় বাসিন্দাসকল। আজি আমি এই প্ৰচেষ্টা যোনটো ৰাস্তা আমি মেৰামতি কাম কৰাটো আমি প্ৰথমতে গোটেই আমাৰ চিনথঙত বৰ্তমান গাড়ী চালক বা ড্ৰাইভাৰ এছ'চিয়েশ্যন হৈ পেলাই আমি যোন নেকি কামটো কৰিছোঁ, এইটো আমাৰ খুব বাৰিষাত মানে খুব আমাৰ ইয়াত দুৰ্ঘটনা হয় আৰু বহুত ক্ষতিও হৈছে। এতিয়া আপোনালোকে ৰাস্তাটো দেখিছে, অলৰেডি আমি ইয়াত বনাই আছোঁ আৰু বনাবলৈ বহুত বাকী আছে আৰু তেনেকৈ আমি কেইবাবাৰো বনাইও আহিছোঁ। কিন্তু আমাৰ ইয়াত কি হৈছে, আজিলৈকে ইয়াত ৰাস্তা বনোৱা কোনো শুনা পাই আছোঁ, আঁচনি শুনা পাই আছোঁ, কিন্তু বৰ্তমানলৈকে কাৰ্যকৰীও হোৱা নাই। আৰু ইয়াত আমাৰ চিনথং ৰাইজবাহী আৰু আমি গাড়ী চালকবিলাকেও বহুত অসুবিধাত পৰিছোঁ। উমচেকেনটো আমটেৰেং ৰাস্তাটো বহুত বেয়া। মানে আপোনালোকে মিডিয়াসকল আহিছে, বহুত বহুত ধন্যবাদ যেন আমাৰ ওচৰত সঁহাৰি জনোৱাৰ বাবে আপোনালোককো বহুত বহুত ধন্যবাদ দিছোঁ। আমি আজিলৈকে এইটো সমাজৰ আগত বা ৰাইজৰ আগত আমি দাঙি ধৰিব পৰা নাই। আমাৰ তেনেকুৱা প্ৰচেষ্টা কিন্তু বহুতবাৰ চলি গৈছে যেন ৰাস্তা আমি মেৰামতি কৰিছোঁ, কিন্তু ৰাইজৰ আগত আমি দাঙি ধৰিব পৰা নাই। গতিকে আমি এবাৰ যেন তেন এই মিডিয়াসকলেও আমাৰ ওচৰত আহি থাকোঁতে লগ পালে যেন আপোনালোকে কি কৰি আছে কুৱেশ্যন আমাক কৰিলে, কোৱাৰ লগে লগে আমি কৈছোঁ অকণ এতিয়া বৰষুণ ছিজনটো আহি আছে, এই বাৰিষা ৰাস্তাটো অকণ হ'লেও আমি বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে ৰাস্তাটো মেৰামতি কৰিলোঁ। সহায় কৰিছে, কি কৰা নাই, সাহাৰ্য বুলিতো নায়েই, দেখাই নাই। ৰাস্তা বনাইছে এবছৰ হ'লে শেষ হৈ যায়, হ'লেও ইয়াত ৰাস্তা নামত শিলগুটি এটাও নথকা জেগাই বেছি আছে। আপুনি চাব পাৰে ৰংজাংফং আপ টু উমচেকেন ৰাস্তাটো এবাৰ গ'লে আপোনালোকে নিজে মানে প্ৰত্যক্ষ কৰি চাব পাৰিব যেন কিমান ভাল কিমান বেয়া। গতিকে আমি ভাবিছোঁ তেনেকৈ প্ৰচেষ্টাটো কৰি থাকিম, যিমান পাৰোঁ চৰকাৰৰ সহায় খুজি আছোঁ, কিন্তু বৰ্তমানলৈকে আমি সাহাৰ্য পোৱা নাই। আমাৰ যোন নেকি আমাৰ স্থানীয় আমাৰ সমষ্টি মেম্বাৰ্ছ, কাউন্সিলৰ মেম্বাৰ্ছ, তেখেতে আমাৰ ইয়াত 20 বছৰ ধৰি আমি ভোট দি আছোঁ। ভোটত আমি সদায়
তেখেতকে জয়ী কৰিছোঁ আমি এবাৰ নকৰিলে আৰু অহাবাৰ কৰিব বুলি আজি 20 বছৰ হৈ গ'ল কিন্তু আমাক এতিয়ালৈকে চোৱাই নাই ইলেকশ্যন এতিয়া MLA ইলেকশ্যন আহি আছে এছেম্বলি ইলেকশ্যনৰ সময়ত এতিয়া পূৰা আকৌ আহিব আমাক কিছুমান প্ৰলোভন দেখাব প্ৰলোভন দেখুৱাৰ লগে লগে আমি সাধাৰণ ৰাইজে ইয়াত অশিক্ষিতবিলাকে বেছি আছে আমাৰ বিশেষকৈ গতিকে সেই অকণমান আমাৰ ট্ৰাইবেল মানুহকতো জানেই কি কৰিলে কি সিহঁতৰ সেইটো পূৰা ইচ্ছা যেন এদিন আহিব কিবা দি থৈ যাব টোপ কিছুমান ৰাস্তা কাম একো নকৰিব তেনেকৈ সামৰি থৈ দিব গতিকে এবাৰ আমি ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ পৰা পূৰা প্ৰচেষ্টা কৰিছোঁ আৰু আমি সংকল্প হৈ ঐক্যবদ্ধ হৈ আমাৰ স্থানীয় লোক আৰু ড্ৰাইভাৰসকলে যেন ৰাস্তাটো চৰকাৰে সহায় কৰক বা নকৰক আমি নিজৰ প্ৰচেষ্টাত চলাই গৈ থাকিম আৰু তেখেতে বাধ্য হ'ব লাগিব যেন আমাক ৰাস্তাটো দিবই লাগিব সেইটোৱে আমাৰ বিশেষ দাবী আমৰিৰ পৰা পিৰাটানী ৰিপৰ্ট কাট নিউজ